মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি এটা নতুন পাঠ দিবলৈ গৈ আছোঁ। তোমালোকে কিতাপখন উলিয়াই লোৱাচোন। পঢ়িছানে ঘৰত? এইকেইদিন সকলোবিলাক বস্তুৱে তোমালোকে মুখস্থ কৰিবা আৰু ভালকৈ চাবা দেই। আজি মই দিব খোজা পাঠটো হৈছে ব আৰু ৱ যোগ। এতিয়া উলিয়াই লোৱা কিতাপখন চাবা। ব আৰু ৱ যোগ। ম যোগ ব সমান মই বম ব। মই বম ব। ম দন্তীয় ত মই বম ব, তাত চৌকাৰ তম্বু। ক মই বম ব ল কম্বল। দন্তীয় দ যোগ ৱ সমান দৈৱদ্য। দৈৱদ্য তাত দীৰ্ঘ ঈকাৰ প দ্বীপ। দৈৱদ্য তাত দীৰ্ঘ ঈকাৰ প এইকাৰে পে দন্তীয় ন দ আৰু ৰ তিনিটা আখৰ যুক্ত হৈ আছে। নয় দয় ৰণ ৰ দি পেন ৰ। এইটো চাবা তোমালোকে, ওপৰটো ব আৰু এইটো দৰ লগত আছে ৱ ব। দ দন্তীয় দ যোগ ৱ বা ৱ সমান দৈৱদ্য। হ যোগ ব সমান হৈবহ ব। বৰ্গীয় যত হ্ৰস্ব ইকাৰে যি হৈবহ ব তাত আকাৰে বা জিহ্বা। আ হৈবহ ব তাত আকাৰ দন্তীয় ন আহ্বান। অ মই বম ব তাত আকাৰে বা অম্বা। দন্তীয় হ মই বম ব ল সম্বল। ল মই বম ব তাত ওকাৰে ব দন্তীয় দ ৰ লম্বোদৰ। দৈৱদ্য তাত হ্ৰস্ব ইকাৰ বৰ্গীয় জ দ্বিজ। দৈৱদ্য তাত আকাৰ প ৰ দ্বাপৰ। দৈৱদ্য তাত হ্ৰস্ব ইকাৰ খ মূৰ্ধন্য নৈ দন্ধ্য তাত হ্ৰস্ব ইকাৰ দন্তীয় ত দ্বিখণ্ডিত। বত হ্ৰস্ব ইকাৰে বি হৈবহ ব ল বিহ্বল। আ হৈবহ ব তাত আকাৰে বা সংশ্লিষ্ট ইয় ক আহ্বায়। গ হৈবহ ব ৰ গহ্বৰ। এনেকৈ তোমালোকে গোটেই শব্দকেইটা এটা এটাকৈ ধুনীয়াকৈ মাতি যাবা দেই। তাৰপিছত চাবা, এইবিলাক শব্দ হয়, এই একোটা শব্দ, এইকেইটা আখৰ লগ হৈ শব্দ হৈছে। আৰু এতিয়া শব্দ লগ হৈ আমি বাক্য পঢ়িম। চুম্বকে লো আকৰ্ষণ কৰে। এডাল দাঢ়ি, ইয়াতে বাক্যটো শেষ হৈছে। ইয়াত সেইকাৰণে এডাল দাঢ়ি বুলি কোৱা হয়। যতি চিন আমি দাঢ়ি বুলি কওঁ। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। গণেশৰ আন এটা নাম অম্বিকেয়। অম্বু মানে পানী। অম্বুজ মানে পদুম ফুল। মাজুলী পৃথিৱীৰ ভিতৰতে ডাঙৰ নদীদ্বীপ। লম্বোদৰ এজন ভাল খেতিয়ক। দান লোক সকলোৱে সন্মান কৰে। এতিয়া এইখিনি আমি বাক্য মাতিছোঁ। তোমালোকে শব্দবোৰ আগতে মাতিবা, তাৰপিছত বাক্যবিলাক শুদ্ধকৈ মাতিবা। মই আকৌ এবাৰ মাতি দিছোঁ চাবা তোমালোকে। এবাৰ মাত্ৰ শব্দবিলাক মাতি দিম দেই।
তম্বু, কম্বল, দ্বীপ, দ্বীপেন্দ্ৰ, জিহ্বা, আহ্বান, অম্বা, সম্বল, লম্বোদৰ, দিশ, দ্বাপৰ, দ্বিখণ্ডিত, বিহ্বল, আহ্বায়ক, গহ্বৰ। চুম্বকে লোক আকৰ্ষণ কৰে। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। গণেশৰ আন এটা নাম অম্বিকেয়। গণেশ দেৱতা তোমালোকে চিনি পোৱা নে? মাহঁতে পূজা কৰে নহয়। অম্বু মানে পানী, অম্বুজ মানে পদুম ফুল। পদুম ফুল পানীত জন্ম হয়, সেইকাৰণে পদুম ফুলৰ আন এটা নাম অম্বুজ। মাজুলী পৃথিৱীৰ ভিতৰতে ডাঙৰ নদীদ্বীপ। মাজুলী এতিয়া বৰ্তমান জিলা হৈছে পৃথিৱীৰ ভিতৰতে ডাঙৰ নদীদ্বীপ। ব্ৰহ্মপুত্ৰৰ মাজত আছে ই, যোৰহাট জিলাত অৱস্থিত। লম্বোদৰ এজন ভাল খেতিয়ক। বিদ্বান লোকক সকলোৱে সন্মান কৰে। বিপদত বিহ্বল নহবা, এই লাইনটো তোমালোকে 3 বাৰ হাতৰ আখৰ লিখিবা আৰু গোটেই পাঠটো এবাৰ লিখিবা আৰু যিমান সময়লৈকে তোমালোকে নোৱাৰা সেই সময়লৈকে ভালকৈ মাতিবা। আৰু ইয়াৰ শব্দটো মই আগতে দিছোঁৱেই, যদি কোনোবাই পোৱা নাই মোক ক'বা, মই দি দিম দেই। আজিলৈ এৰিছোঁ, তোমালোকে এই পাঠটো ধুনীয়াকৈ মাতিবা, ঠিক আছে?